সন'ৱ কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ পঞ্চবাৰ্ষিক অধিৱেশন আৰু ডেকাপাম আঞ্চলিক সমিতি তৃতীয় দ্বিবাৰ্ষিক আজি অধিৱেশনত ইয়াত উপস্থিত হৈছোঁ। তো এটা কাৰণে ইয়াতে ভাল লাগিছে যে বিশেষকৈ জোনাই সমষ্টিত আমাৰ সন'ৱ কছাৰী সম্প্ৰদায়ৰ গাঁও খুব কম আৰু যিসকল মানুহ ইয়াত বসবাস কৰি আছে খুব সুন্দৰভাৱে অমিল মিলেৰে এই জোনাইত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে অমিল মিলেৰে সুন্দৰভাৱে ইয়াত বসবাস কৰি আছে আৰু এইটো কাৰণে ভাল লাগিছে যে ইয়াতে মানুহখিনি একগোট হৈ আছে। আমাৰ বিশেষকৈ আমাৰ সম্প্ৰদায়ৰ যিকেইখন গাঁও আছে প্ৰত্যেকখন গাঁৱে একগোট হৈ আছে আৰু একগোট হৈ সন'ৱ কছাৰীসকলৰ যিবিলাক পৰম্পৰা ৰীতি নীতি যিবিলাক গীত নৃত্য এইবিলাক তেখেতলোকে আজি এইবোৰে শিকিবলৈ চেষ্টা কৰিছে আৰু এইখিনি সন'ৱ কছাৰী অদূৰ ভৱিষ্যতে নতুন প্ৰজন্মক সন'ৱ কছাৰী হিচাপে পৰিচয় লৈ জীয়াই থাকিবলৈ প্ৰেৰণা যোগাইছে। তো সংস্কৃতিয়ে এটা জাতিৰ পৰিচয়, যি জাতিৰ ভাষা সংস্কৃতি নাথাকে তেওঁ পৰিচয়বিহীন এটা জাতিলৈ পৰিণত হয়। কিন্তু আজি জোনাই কম জনসংখ্যা আজি সোণোৱাল লোকসকলে নিজৰ ভৱিষ্যত প্ৰজন্মক সোণোৱাল হিচাপে পৰিচয় দি জীয়াই থাকিবলৈ সোণোৱাল কছাৰীসকলৰ যিবিলাক কৃষ্টি সংস্কৃতি পৰম্পৰা ৰীতি নীতি গীত নৃত্য সকলো শিকুৱাইছে আৰু তেওঁলোক একত্ৰিত হৈ সমগ্ৰ জোনাইবাসী সকলো ৰাইজৰ লগত প্ৰত্যেক জাতি জনগোষ্ঠীয়ে মিলিত হৈ থাকিবলৈ চেষ্টা কৰিছে। তাৰ কাৰণে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আৰু এই অঞ্চলৰ মই এতিয়ালৈকে দেখা নাই তেনেকুৱা যদি ইয়াতে অসুবিধা আছে, যিহেতু সন'ৱ কছাৰী কাউন্সিলখন ক্ষমতা সীমিত ফাণ্ডো সীমিত আৰু এই সীমিত ফাণ্ডেৰে যদি আমাৰ কেপাচিটিৰ ভিতৰত যদি কৰিব পৰা তেনেকুৱা কিবা ইয়াত অসুবিধা আছে গাঁও অঞ্চলত নিশ্চিতভাৱে কাউন্সিলৰ ফালৰ পৰা আমি কৰাবলৈ আমি চেষ্টা কৰিম। কিন্তু ফাণ্ডটো যিহেতু কম ডাঙৰ স্কিম হ'লে আমাৰ কাৰণে সম্ভৱ নহয়। যদি সৰু সৰু স্কিম হয় ধৰক আপোনাৰ 5 লাখ 10 লাখ 15 লাখ এনেকুৱা ভিতৰত যদি স্কিম থাকে সম্পূৰ্ণ কৰিব পৰা তেনেহ'লে সেই স্কিমবিলাক আমি কৰিব পাৰোঁ। যিবিলাক মেজৰ স্কিমবিলাক আমাৰ ক্ষেত্ৰত অসুবিধা। ধেমাজি এই ডেকাপাম অঞ্চলত আয়োজন কৰা জোনাই মহকুমা আঞ্চলিক সমিতি আৰু ডেকাপাম আঞ্চলিক সমিতিৰ এই যৌথ অধিৱেশনৰ সমূহ ইয়াতে অংশগ্ৰহণ কৰা শ্ৰদ্ধাৰ ব্যক্তিলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ লগতে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ যি লক্ষ্য উদ্দেশ্য এই উদ্দেশ্যক সফল ৰূপায়ণ দিবৰ কাৰণে আজি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ জোনাই মহকুমা সমিতিৰ এই বাৰ্ষিক অধিৱেশন সম্পন্ন হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। এই কাৰ্যসূচীত আমি বিশিষ্ট অতিথিসকল ইয়াতে উপস্থিত থাকিব। আমাৰ যিখিনি সমস্যা আছে আচলতে সোণোৱাল জনগোষ্ঠীটোৱে যিখিনি আজি সমস্যালৈ জৰ্জৰিত হৈ আছোঁ এই সমস্যাখিনি আচলতে সমাধানৰ পথ বিচাৰি আচলতে এনেধৰণৰ অধিৱেশনৰ জৰিয়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তো গতিকে আগন্তুক দিনত যাতে অসম চৰকাৰ তথা ভাৰত চৰকাৰে সোণোৱাল কছাৰীসকলৰ যি সাংবিধানিক মৰ্যাদা সাংবিধানিক গ্যাৰাণ্টিযুক্ত স্বায়ত্তশাসন ব্যৱস্থা আমি যি আজি 1968 চনৰ পৰা যি দাবী উত্থাপন কৰি আহিছোঁ আমি ভাবোঁ যে অসম চৰকাৰ তথা ভাৰত চৰকাৰে এইখিনি ক্ষেত্ৰত গুৰুত্ব সহকাৰে ল'ব আৰু আমাৰ ন্যায্য দাবীক তেওঁলোকে বা আমাৰ ন্যায্য দাবী তেওঁলোকে আমাক প্ৰাপ্য অধিকাৰ পৰা বঞ্চিত নকৰে এই কথাখিনি আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ। আৰু লগতে এই অঞ্চলৰ সমস্যা আজি জোনাই ধেমাজিৰ সমস্যা আমি সকলোৱে জানো বান গৰাখহনীয়া সমস্যা। গতিকে এই বান গৰাখহনীয়া সমস্যা নিশ্চয় সমাধান হ'ব লাগিব। চৰকাৰে ইতিবাচক পদক্ষেপ ল'ব লাগিব। মাত্ৰ ভোটৰ লালসাত আচলতে সোণোৱাল কছাৰী ৰাইজক বা জনসাধাৰণক ভোটৰ লালসাত যাতে মাত্ৰ ভোটৰ কাৰণে ব্যৱহাৰ নকৰি আচলতে অধিকাৰ হিচাপে আজি এজ এ নাগৰিক হিচাপে অধিকাৰ যি পাব লাগে এই অধিকাৰখিনি আচলতে ভাৰত চৰকাৰে বা অসম চৰকাৰে প্ৰদান কৰিব লাগে এই দাবী উত্থাপন কৰিছোঁ। আৰু আমাৰ যি জনগোষ্ঠীসমূহে বছৰ বছৰ ধৰি বসবাস কৰি অহা আমাৰ মাটিৰ সমস্যা
আজিৰ তাৰিখলৈকে আমি ম্যাদী পট্টা মানে আজি আমাৰ হাতত নাই আমি মাটিৰ গৰাকী নহয় কিন্তু মাত্ৰ আমি ভোগ দখলহে কৰি আছোঁ গতিকে এইখিনি ক্ষেত্ৰত চৰকাৰখনে আচলতে ভূমিপুত্ৰ হিচাপে ভূমি সন্তান হিচাপে আচলতে এই মানে সোণোৱাল বা আমাৰ জনজাতি মানুহখিনিক আমি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু এই ন্যায্য দাবীখিনি আচলতে চৰকাৰখনক দৃষ্টিগোচৰ কৰিবৰ কাৰণে আচলতে এনেধৰণৰ অধিৱেশনৰ জৰিয়তে বা এনেধৰণৰ মানে সভা সমিতিৰ জৰিয়তে আচলতে আমি ভাৰত চৰকাৰ তথা অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिस मास्टार फ्रेन्चाइज अल आसाम एटिएम सार्भिस हिटाची एटिएम एन्ड टाटा इन्डिकेस एटिएम फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे एटिएम मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।